আজি লৈ আহিছোঁ এটি ধুনীয়া ৰেচিপি কেৱল শিশুৰ বাবে। এবছৰতকৈ ওপৰত সকলো ল'ৰা ছোৱালীয়ে খাব পাৰে আৰু এয়া বহুত শৰীৰৰ কাৰণে বহুতখিনি উপকাৰী। আপোনালোকে বলকচোন ভিডিঅ'টো চাব। এয়া লৈ ল'লোঁ শিঙি মাছ, অকণমানকৈ ভাজি লৈছোঁ। তাৰপাছত এয়া অকণমান তেল ব্যৱহাৰ কৰিছোঁ, তাতে গোটা জিৰা, আলু আৰু নিমখ আৰু হালধি আৰু অকণমান জালুকৰ গুড়ি দি পেলাই ভাজি ল'ম। নিমখটো আপোনালোকে কমাই দিব, বেছি নিদিব। নিমখটো খোৱা যিহেতু এবছৰতকৈ ওপৰত থকা ল'ৰা ছোৱালীৰ কাৰণেও বেয়া আৰু আমাৰ কাৰণেও বেয়া, গতিকে এয়া এটা পেষ্ট লৈছোঁ পালেং শাকৰ লগত লৈছোঁ পালেং শাক আৰু জিৰা, আদা, নহৰু, অকণমান জলকীয়া দিছোঁ। আপোনালোকে জলকীয়াটো স্কিপ কৰিব পাৰে। তাৰপাছত দি লৈ মছলাখিনি অকণমান ভাজি ল'ম মাছ আৰু আলুৰ লগত। এয়া আলুখিনি অকণমান সিজি আহিলেই গৰম পানী ব্যৱহাৰ কৰিম। আপোনালোকে পানীটো নিজৰ অনুযায়ী ব্যৱহাৰ কৰিব, কিমানখিনি খাব মানে জুলীয়া বা ডাঠকৈ খাব বিচাৰে। এয়া আমাৰ মাজত মাছৰ তৰকাৰী ৰেডি। ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব